মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছোঁ আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টিলৈ। আজিৰ এই ভিডিঅ'টি যদি তোমালোকে চোৱা তেতিয়াহ'লে তোমালোকে 10 তাৰিখে হ'বলগীয়া এছামিছৰ পৰীক্ষাত তোমালোকে 20 মাৰ্কছ ডাইৰেক্ট কমন পাবা। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ কোনটো মূল ভাৱ আহিব, তাৰপিছত তোমালোকৰ কোনটো তোমালোকে ৰচনা চাব লাগিব আৰু তোমালোকৰ আবেদন পত্ৰ কি আহিব পাৰে। গোটেইখিনি কথা আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। তাৰ লগতে আমি এইটো চোৱা মূল ভাৱ, তাৰপিছত ভাৱ সম্প্ৰসাৰণ কৰা, ৰচনা আৰু তোমাৰ আবেদন পত্ৰ, এই চাৰিটা বিষয়ে আমি আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে আৰু হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ। কমেণ্টত তোমালোকে গৈ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'বা। এইখিনি তোমাৰ গোটেইখিনি এনালাইচিছ কৰি দিয়া হৈছে, গতিকে তোমালোকে ইয়াৰে পৰা ডাইৰেক্টলি কমন পাবা। তোমালোকে এইখিনি চাই ল'বা। চ' তোমালোকে মূল ভাৱ কি আহিব? চ' মই চাৰিটা মূল ভাৱ লৈছোঁ। এটা হৈছে তোমাৰ ধৰ্য আৰু ধৰ্বাই, তাৰপিছত বৰগীত, প্ৰশস্তি আৰু দৃশ্যান্তৰ। বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে এই চাৰিটা মূল ভাৱ তোমালোকে এতিয়াই মুখস্থ কৰা আৰু তোমালোকৰ এই যে মূল ভাৱ আছে, এই মূল ভাৱটো তোমালোকৰ কাৰণে মই দুটা চেম্পল কুৱেশ্যন পেপাৰ বা মডেল কুৱেশ্যন পেপাৰ মই আপলোড কৰিম। এটা অলৰেডি আপলোড কৰিছোঁ আৰু এটা আপলোড কৰিম। তোমালোকে সেইটো চাই ল'বা। এই মডেল কুৱেশ্যন পেপাৰত তোমাৰ এই মূল ভাৱ গোটেইকেইটা আছে, তোমালোকে চাই ল'বা, কাৰণ এইবোৰ ইম্পৰ্টেণ্ট হয়। সেইকাৰণে মই মডেল কুৱেশ্যন পেপাৰতো ইনক্লুড কৰিছোঁ আৰু মডেল কুৱেশ্যন পেপাৰৰ পৰাও তোমালোকে 99% কুৱেশ্যন কমন পাবা। তাৰপিছত চোৱা ভাৱ সম্প্ৰসাৰণ কৰা, ইয়াতেও তোমাৰ 4 মাৰ্ক থাকে। এই ভাৱ সম্প্ৰসাৰণ কৰা তোমাৰ কি আহিব পাৰে? শুই থকা শিয়ালে হাত ধৰিব নোৱাৰে, এইটো তোমাৰ চেম্পল কুৱেশ্যন পেপাৰত আছে। তাৰপিছত 2 নম্বৰত আছে এশ গৰু মৰিলে বাঘৰু মৰণ। তাৰপিছত তোমাৰ 3 নম্বৰ আছে মানুহ মৰে কৈ আৰু চৰাই মৰে ৰৈ, এইটো। আৰু তোমাৰ এইটো 4 নম্বৰ ৰাইজে নখ জোকাৰিলে নৈ বয়। এইকেইটা তোমালোকে চাৰিটা ভাৱ সম্প্ৰসাৰণ চাবা। আৰু ৰচনা বহুত ইম্পৰ্টেণ্ট হয়। ৰচনা তোমালোকে চাব লাগিব। এইটো চোৱা তোমাৰ প্ৰিয় শিল্পী, এইটো জুবিন গাৰ্গ, এইটো মই অলৰেডি আপলোড কৰিছোঁ। তোমালোকে যদি চোৱা নাই চাই ল'বা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বা। মই ভিডিঅ'ৰ লিংক শ্বেয়াৰ কৰি দিম, তোমালোকে চাই ল'বা। একেবাৰে সহজ ভাষাত, একেবাৰে কম শব্দৰ ভিতৰত তোমালোকক মই লিখি দিছোঁ, কিন্তু নম্বৰ ফুল পাবা। আৰু ইয়াতে তোমালোকৰ 8 মাৰ্ক থাকে। নাইবা তোমাৰ এই প্ৰশ্নটো এনেকুৱাও আহিব পাৰে যে তোমাক অনুপ্ৰেৰণা যোগোৱা এগৰাকী ব্যক্তিৰ নাম লিখা, বা এগৰাকী ব্যক্তিৰ ওপৰত ৰচনা লিখা। তথাপি তোমালোকে এইটোৱে লিখিব পাৰিবা, ঠিক আছে। তাৰপিছত আছে 2 নম্বৰত আছে তোমাৰ প্ৰিয় সাহিত্যিক, এইটো মই কেইদিনমান আগতে আপলোড কৰিছোঁ। ইম্পৰ্টেণ্ট হয়, সেইকাৰণে আপলোড কৰিছোঁ। তাৰপিছত তোমাৰ বিজ্ঞানৰ অৱদান, এইটো 2 দিনৰ ভিতৰত তোমালোকে পাই যাবা বিজ্ঞানৰ অৱদানটো। তাৰপিছত আছে তোমাৰ দূৰদৰ্শন আৰু আছে তোমাৰ কুটিৰ শিল্প, তো এই 5টা ৰচনা বহুত ইম্পৰ্টেণ্ট হয়। আৰু গোটেইখিনি মই মডেল কুৱেশ্যন পেপাৰ, তাৰপিছত তোমাৰ আৰু তোমালোকৰ কাৰণে এটা ফাইনেল, তোমালোকৰ পৰীক্ষাৰ 2 দিনমান আগতে এটা মই তোমালোকক গোটেইখিনি মিলাই এটা কুৱেশ্যন পেপাৰ বনাম, তোমালোকে সেইটোও চাই ল'বা। এইখিনি তোমালোকে চাব লাগিব। তাৰপিছত চোৱা ইয়াতে তোমাৰ আবেদন পত্ৰ কি আহিব পাৰে, আৰু এই গোটেইখিনি তোমালোকৰ ইয়াতে যিমানখিনি মই দি আছোঁ গোটেইখিনি কিন্তু এনালাইচিছ কৰা হয়। মই বহুত বছৰত কুৱেশ্যন পেপাৰ এনালাইচিছ কৰিহে দিছোঁ। তাৰপিছত তোমাৰ আবেদন পত্ৰ চাবা। এইটো 4ৰ্থ পিৰিয়ডৰ পিছত তোমাৰ প্ৰধান শিক্ষকলৈ ছুটি বিচাৰি যে আবেদন লিখে, সেইটো আহিব পাৰে। বহুত ইম্পৰ্টেণ্ট হয় আৰু একেবাৰে চিম্পুল হয়। তোমালোকে এইটো 4-5ৰ পৰা লিখি আহি আছা, এইটো মেট্ৰিকতো আহে। তাৰপিছত এটা আছে যে খেল সম্পাদক হিচাপে খেলৰ সামগ্ৰীৰ বাবে প্ৰধান শিক্ষকলৈ আবেদন, এইটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমাৰ এইটো 3 নম্বৰত আছে ছাত্ৰ একতা সভাৰ সম্পাদক বা সম্পাদিকা হিচাপে পুথিভঁৰালৰ অভাৱ দূৰ কৰাৰ বাবে, মানে পুথিভঁৰাল এটা তোমাৰ তাতে স্থাপিত কৰিব লাগে, সেইটোৰ ওপৰত। তো তোমালোকে আবেদন এই 3টা চাবা। তো ইয়াতে তোমাৰ টোটেল 20 মাৰ্কছ আছে। তোমালোকে যদি এইখিনি চাব পাৰা তোমালোকে 20 মাৰ্কছ পাবা। আৰু তোমালোকৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট এটা ইনফৰমেশ্যন আছে, আৰু সেই ইনফৰমেশ্যনটো কি? তোমালোকৰ কাৰণে মই ওৱান শ্বট ভিডিঅ' এটা লৈ আহিম এছামিছৰ ওপৰত, আৰু তাতে গোটেইখিনি মই গ্ৰামাৰ পাৰ্ট তোমাৰ ইনক্লুড কৰিম, ঠিক আছে। আৰু সেই গ্ৰামাৰ পাৰ্ট যেতিয়া আমি ইনক্লুড কৰিম তেতিয়া তোমাৰ এইখিনি মই দি দিম। এইখিনি তোমালোকে মডেল কুৱেশ্যন পেপাৰতো আছে, চাই ল'বা। আৰু এই গ্ৰামাৰ পাৰ্ট যিটো তোমাৰ ওৱান শ্বট ভিডিঅ' পাবা, সেই ভিডিঅ'টো তোমালোকে মিছ নকৰিবা। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা, হোৱাটছআপ গ্ৰুপত তোমালোকে লিংকটো পাই যাবা।
তো গ্ৰামাৰ ছেকশ্যন তোমাৰ 100% যাতে তোমালোকে নম্বৰ পোৱা সেইটোৰ ওপৰত ভিত্তি কৰি মই গোটেইখিনি এটা ভিডিঅ'তে ইনক্লুড কৰিম যাতে তোমালোকে অসমীয়াত লেটাৰ মাৰ্কটো পাব পাৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো আজিৰ এই সৰু এটা ভিডিঅ' আছিল। তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিবা, লাইক কৰি দিবা এটা, আৰু তোমালোকে অলপমান এক্টিভ থাকিবা, হোৱাটছআপ গ্ৰুপত জইন হোৱা। তোমালোকে এতিয়া আৰু এলাহ কৰাৰ সময় নাই। তো আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ' লৈ। ধন্যবাদ।